Welcome back to my YouTube channel Hafizur Computer. আজি মই আপোনালোকক দেখুৱাম যে Nvsp আমি ৰেজিষ্টাৰ কেনেকৈ কৰিব পাৰিম। তো প্ৰথমে আপোনালোকক Nvsp গুগলত ওপেন কৰিব লাগিব। তাৰ পিছত নেশ্যনেল ভোটাৰ সাৰ্ভিস পোৰ্টেল ওপেন হৈ আহিব। আপোনালোকে লগইন এণ্ড ৰেজিষ্টাৰ তাত ক্লিক কৰিব। কৰাৰ পিছত যেহেতু আমি ৰেজিষ্টাৰ কৰিম তেনেহলে ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আমাক মোবাইল নম্বৰটো দিব লাগিব, মানে যেটো মোবাইল নম্বৰ দি আমি ৰেজিষ্টাৰ কৰিম সেই মোবাইল নম্বৰটো তাত টাইপ কৰিব লাগিব। তাৰ পিছত ক্যাপচাৰ ফিল কৰিব লাগিব। মই আপোনালোকক লাইভ দেখুৱাই আছো কেনেকৈ কৰিব। আপোনালোকে ধুনীয়াকৈ চাই কৰিব। ইয়াৰ পিছত ক্যাপচাৰ মাৰাৰ পিছত ওটিপি সেন্ড কৰিব লাগিব। যি নম্বৰটো আমি ইয়াত বহাইছো সেই নম্বৰটোত এটা ওটিপি যাব। আমি ওটিপিটো লৈ পিনে ইয়াত বহাই দিব লাগিব। আপোনালোকে ধুনীয়াকৈ চাব। এতিয়া ওটিপিটো ভেৰিফাই কৰিব লাগিব। ভেৰিফাই কৰাৰ পিছত এতিয়া আপোনালোকৰ যদি ইপিক নম্বৰ আছে, মানে ভোটাৰ আইডি কাৰ্ড আছে, যিজনৰ নামত আপোনালোকে ৰেজিষ্টাৰ কৰিব, তাৰ ভোটাৰ আই কাৰ্ডৰ এপেক্স ডব্লিউ নম্বৰটো ইয়াত বহাব লাগিব। বহাৰ পিছত ইয়াত পাসওয়ার্ড দিব লাগিব। আপোনালোকে যিকোনো আপোনাৰ মনত যেটো চাই হেতু পাসওয়ার্ড আপোনালোকে দিব। পাসওয়ার্ডটো কনফার্ম কৰাৰ পিছত ৰেজিষ্টাৰত ক্লিক কৰিব। কৰাৰ পিছত এতিয়া ৰেজিষ্টাৰ হৈ গল। ৰেজিষ্টাৰ হোৱাৰ পিছত আপোনালোকে আমি এতিয়া ওপেন কৰি চাম ৰেজিষ্টাৰ হৈছে নে নাই। তো প্ৰথমে মোবাইল নম্বৰটো মাৰিব লাগিব। মোবাইল নম্বৰটো মাৰাৰ পিছত আপুনি যেটো পাসওয়ার্ড দিছে হেতু টাইপ কৰিব লাগিব। ইয়াত টাইপ কৰাৰ পিছত ক্যাপচাৰ ফিল কৰিব লাগিব। ক্যাপচাৰ ফিল কৰাৰ পিছত ইয়াত লগইনত ক্লিক কৰিব লাগিব। লগইনত ক্লিক কৰাৰ পিছত পেজখন ওপেন হৈ আহিব, মানে আমাৰ ৰেজিষ্টাৰ হৈ গৈছে। আজিৰ ভিডিঅ'টো ইমানতে শেষ হ'ল। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰিব চেনেলটো। থ্যাংক ইউ।